মহিলাসকলে স্বামীক কেতিয়াও নকয় এই 5টা কথা। বিবাহিত সম্পৰ্কত কিছুমান কথা ৰাখে যিবোৰ পত্নীয়ে সদায় স্বামীৰ পৰা লুকুৱাই ৰাখে। প্ৰতিগৰাকী পত্নীয়ে স্বামীৰ পৰা লুকুৱাই ৰাখে এই 5টা কথা। নম্বৰ 1, টকা। মহিলাসকলৰ এটা অভ্যাস আছে যে তেওঁলোকে স্বামীৰ পৰা কিছু টকা লুকুৱাই ৰাখে। মহিলাসকলে লুকুৱাই ৰখা টকাৰ কথা কেতিয়াও স্বামীক নকয়, যিবোৰ টকা প্ৰয়োজনৰ সময়ত ব্যৱহাৰ কৰিব পাৰে। নম্বৰ 2, প্ৰথম প্ৰেমৰ কথা। বিয়াৰ আগতে যদি ছোৱালীয়ে কোনো ল'ৰাৰ প্ৰেমত পৰে তেন্তে সেই কথা গিৰিয়েকৰ পৰা সদায় লুকুৱাই ৰাখে মহিলাসকলে। সঁচা কথা ক'লে তেওঁলোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে বুলি অনুভৱ কৰে। সেইবাবেই মহিলাই কেতিয়াও নিজৰ প্ৰথম প্ৰেমৰ কথা নকয় স্বামীক। নম্বৰ 3, নিজৰ পচন্দৰ পুৰুষজন। প্ৰতিগৰাকী মহিলাৰে থাকে এজন ভাল লগা পুৰুষ। অতিকৈ ভাল লগা মানুহজনৰ বিষয়ে সেইজন যিকোনো ব্যক্তি হ'ব পাৰে, অভিনেতা, ক্ৰিকেটাৰ বা আন যিকোনো ব্যক্তিৰ দৰে। কিন্তু মহিলাসকলে কেতিয়াও নিজৰ ট্ৰাষ্টৰ সৈতে জড়িত কথাবোৰ স্বামীৰ সৈতে শ্বেয়াৰ নকৰে। তেওঁলোকে ভাবে স্বামীৰ বেয়া লাগিব পাৰে বুলি। নম্বৰ 4, ৰোগৰ বিষয়ে। বিয়াৰ পিছত মহিলাসকলে বিয়াৰ আগৰ নিজৰ অসুস্থতাৰ কথা স্বামীৰ পৰা লুকুৱাই ৰাখে। তেওঁলোকে অনুভৱ কৰে যে স্বামীয়ে কোনো সমস্যাৰ সন্মুখীন হ'ব লগা যাতে নহয়। কিন্তু সত্যটো লুকুৱাই ৰখাৰ বাবে কেতিয়াবা ৰোগ বাঢ়ি যায় আৰু স্বামীৰ বাবে অধিক কঠিনো হৈ পৰে। নম্বৰ 5, মাতৃ পৰিয়ালৰ বিষয়ে। বিয়াৰ পিছত মহিলাসকলে নিজৰ মাতৃ পৰিয়ালৰ বিবাদ আৰু বেছিভাগ কথাই স্বামীৰ পৰা লুকুৱাই ৰাখে। তেওঁলোকে অনুভৱ কৰে যে ইয়াৰ বাবে হয়তো স্বামীৰ দৃষ্টিত শহুৰেকৰ বেয়া ভাৱমূৰ্তিৰ সৃষ্টি হ'ব পাৰে। প্ৰিয় দৰ্শক, স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কক আটাইতকৈ শক্তিশালী বুলি গণ্য কৰা হয় আৰু এই সম্পৰ্কৰ ভেটি নিৰ্ভৰ কৰে বিশ্বাসৰ ওপৰত। সকলোৰে বিশ্বাস যে প্ৰতিটো সৰু ডাঙৰ কথাই ইজনে সিজনৰ লগত ভাগ বতৰা কৰি একেলগে দুজনে জীৱনৰ সকলো সমস্যা দূৰ কৰিব লাগে। কিন্তু মহিলাসকলে এই 5টা কথা সদায় স্বামীৰ পৰা লুকুৱাই ৰাখিবলৈ চেষ্টা কৰে। কথাটো অপ্ৰিয় হ'লেও একেবাৰে সত্য। ধন্যবাদ।